নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে। তো আজি ভিডিঅ'টো হ'ল, আজি মানে অকণো ব্লগিং নহয় এইটো। তো এইটো এটা জাষ্ট দুটা ভিডিঅ' আছে, মানে সেই ভিডিঅ'টো আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ' দুটা, তো মই ভিডিঅ' দুটা আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰিলোঁ। মোৰ মনটো ক্লিকাই আছে, মানে মনটো খজুৱাই আছে। তো কি ক'ব, তো এটা খুব ধুনীয়া ভিডিঅ'। এজনী কণমানি ছোৱালীয়ে ৰিক্ত বুকুতে মানে গানটো গাইছে, মানে কি ক'ব, মানে এটা খন্তেকীয়া ভিডিঅ'। তো মোক ভিডিঅ'টো চাই ভাল লাগিলে, সেইকাৰণে আপোনালোকক দেখাবলৈ মই ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ। তো এটা ভিডিঅ' মানে প্ৰথমটো যিটো ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ, সেই ভিডিঅ'টো হৈছে, মই শুনি চকিত হৈ গ'লোঁ। মানে ভিডিঅ'টো কাহানী জানো ছেভ কৰিছিলোঁ, পাহৰি থাকিলোঁ। তো শুনি পিনি ভালো লাগিছে ভিডিঅ'টো, মানে চাই পিনি। তো বন্দে মাতৰম বুলি ক'ব পাৰিম নিজৰ হেৰিয়ৰ কাৰণে, মানে আমাৰ দেশখনৰ কাৰণে ফোনটো আহিলে যে বন্দে মাতৰম বুলি ক'ব লাগিব। তো সেইটোৰ ওপৰতে কৈছে। নিউজটো সঁচা নে মিছা মই সেই বেছিকৈ নাজানো, সেইকাৰণে আপোনালোকক আগবঢ়াইছোঁ। মই সঁচাও হ'ব পাৰে, মইতো গম নাপাওঁ। তো যিখিনি মই পাইছোঁ সেইখিনিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাওক। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম ভিডিঅ'টো চাওঁ, আহক। হেল্ল', ক'ত আছা? এতিয়াৰে পৰা ফোনত ক'ব নোৱাৰিব হেল্ল'। হেল্ল' বাবু, জান এইবোৰ ক'ব নোৱাৰিব। অৰ্থাৎ ফোন ৰিচিভ কৰিলে হেল্ল'ৰ সলনি ক'ব লাগিব বন্দে মাতৰম, কিয়নো ফোন ৰিচিভৰ ক্ষেত্ৰতো আহিছে নতুন নিয়ম। ঠিকেই শুনিছে, সাধাৰণতে নভবা এটা কথা, কিন্তু এতিয়াৰে পৰা ফোন ৰিচিভ কৰোঁতে হ'ব লাগিব সাৱধান। হেল্ল' শব্দৰ ঠাইত ব্যৱহাৰ কৰিব লাগিব বন্দে মাতৰম। বন্ধুসকল দেখিলে, এইটো সঁচা, মানে ভিডিঅ'টো মই সঁচা নে মিছা মই গম নাপাওঁ। তো মই মানে ভিডিঅ'টো মানে অলপ ভাল লাগিলে কাৰণে আপোনালোকক আগবঢ়ালোঁ। মই সঁচাকৈ নাজানো যে ভিডিঅ'টো সঁচা নে মিছা। এতিয়া যিহেতু কোনো এইটো নিয়ম পালন কৰা নাই, তো নিয়মটো যদি পালন কৰে মনটো ভাল লাগিব, কাৰণ ফোনটো আহিলে বন্দে মাতৰম বুলি ক'বলৈ পাম। সেইটো কাৰণে ভাল লাগিছে ভিডিঅ'টো। তো এতিয়া নেক্সট ভিডিঅ'টোলৈ আগবাঢ়োঁ, আহক। এতিয়া নেক্সট ভিডিঅ'টো চাই অলপ ভাল লাগিব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো চক আহক, নেক্সট ভিডিঅ'টো চাওঁ, আহক। মোৰ নেক্সট ভিডিঅ'টো চাওঁ লাগি আছে, মানে চায়ো চাওঁ লাগি আছে। তো আহক এই নেক্সট ভিডিঅ'টো চাওঁ। নিশ্চয় আপোনালোকৰ সেই ভিডিঅ'টো চাই ভাল লাগিছে চাগে। তো মই এনেকুৱা মানে সৰু ছোৱালীৰ, মানে এনেকুৱা এজনী কণ বয়সী, মানে কিমানমান বয়স হ'ব নাজানো, কিন্তু 2 বছৰ 3 বছৰমান হ'ব চাগে, মই নাজানো, মই ধৰিব নোৱাৰোঁ কিমান বছৰ। তো ছোৱালী টেলেণ্ট মই মানিব লাগিব। তো ইমান ধুনীয়াকৈ মানে এটা কনফিডেঞ্চ, আমিয়ে ভালকৈ গাব নোৱাৰিম গান এটা গাবলৈ দিলে। তো দেখিছে সেই ছোৱালীজনীয়ে কি ধুনীয়াকৈ গাইছে গানটো, মানে ভালো লাগিছে মাতটো। মানে আজিকালি মানে সৰু ল'ৰা ছোৱালী মাতটো শুনিব ভাল লাগে। তো ময়ে কথাটো মানে এতিয়া যেতিয়া ভিডিঅ'টো বনাই আছোঁ, মই ইমান স্পষ্টকৈ ভিডিঅ'টো বনাব পৰা নাই। সেইকাৰণে দেখিছে তেওঁ মানে সেই ছোৱালীজনীৰ মুখত ইমান স্পষ্টকৈ ফুটিছে, মানে সৰু ছোৱালীজনীৰ মুখত। মই এতিয়া ভালকৈ ভিডিঅ'টো বনাবলৈ মানে শব্দকেইটা মুখত ভালকৈ ফুটাব পৰা নাই, দেখিছে গাইজ। তো ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কোনটো ভিডিঅ' বেছিকৈ ভাল লাগিলে আপোনালোকে ক'ব। 1 নম্বৰটো ভাল লাগিলে নে 2 নম্বৰটো ভাল লাগিলে আপোনালোকে ক'ব। তো ভিডিঅ' দুটা চাই যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব। তো বেছিকৈ ছাবস্ক্ৰাইব এটা কৰি থৈ যাব। তো মোক আপোনালোকৰ ছাপোৰ্ট লাগে, আপোনালোকৰ ছাপোৰ্ট হ'লে মই আগুৱাই যাব পাৰিম। তো মোৰ বেছিকৈ ভাল লাগিলে 2 নম্বৰ ভিডিঅ'টো। 1 নম্বৰ ভিডিঅ'টো ভাল লাগিলে, দুইটাই ভাল লাগিলে ভিডিঅ'। মানে মোৰ 2 নম্বৰটো ভাল লাগিলে কাৰণ আমাৰ ছোৱালীজনী মাতটো এনেকুৱা ভাল লাগিলে নহয়, কৈছোঁ নহয়, এনেকুৱা ভাল লাগিলে। দুইটাই ভাল লাগিলে ভিডিঅ', মানে বেছিকৈ ছোৱালীজনীৰ মাতটো মানে বহুত ভাল লাগিলে। তো মানে আপোনালোকক এই দুটা ভিডিঅ' মই নেদেখুৱাই থাকিব নোৱাৰিলোঁ। তো নেক্সট ভ্লগিং আহি আছে, মাজুলী যাম ৰাস চাব, মানে ৰাস চাবনৰ চাউণ্ডৰ লগত যাম। তো চাউণ্ডৰ লগত চাউণ্ডত যি দেখোঁ তাকে আপোনালোকক ভিডিঅ'ত দেখাবলৈ পাৰিম। তো ৰাস আহি আছে, ৰাসত মাজুলী যাম যিহেতু। তো মাজুলীৰ কিছু আপোনালোকক দৃশ্য দেখাব পাৰিম। মাজুলী কি সত্ৰ নাজানো, সত্ৰ এখনলৈ যাম যিহেতু। আমি সোমবাৰে ঠিক 12টামান বজাত যাব লাগিব, অহা সোমবাৰে, মানে
এইটো সোমবাৰ নহয়, অহাটো সোমবাৰে ঠিক 2টামান বজাত যাব লাগিব আমি। তো আপোনালোকক দেখাম ৰাতিপুৱা শুই উঠি কি কৰোঁ, মানে কি কৰে, মানে তাত আমাক থাকিবলৈ ৰুম দিব। তাতে থাকি মেলি অলপ ভিডিঅ' চিডিঅ' বনাব পাৰিম বুলি ভাবিছোঁ। যিমান পাৰোঁ আপোনালোকক দেখাম। যদি দেখাব নোৱাৰোঁ আপোনালোকে ক্ষমা কৰিব। তো ভিডিঅ' দুটা আপোনালোকক চাই কেনেকুৱা পালে কেনেকুৱা পালে ক'ব। মোৰে ফুটা নাই মুখত। তো সঁচাকৈ কেনেকুৱা পালে ক'ব। আৰু কিছুমান মানে আজিকালি মানুহে মোৰ ভিডিঅ'বোৰ চাবলৈ ধৰিছে, সেইকাৰণে অলপ মনটো ভাল লাগে। তো কিছুমানে চাইছে ভিডিঅ'টো, 100% লোকে ভিডিঅ'টো চাইছে, মানে 50% মান লোকে ছাবস্ক্ৰাইব কৰিছে দেই, আৰু বাকী 50% মোৰ মানে ছাবস্ক্ৰাইব কৰা নাই। তো আপোনালোকে ভিডিঅ'টো চাই গৈছে, তো ছাবস্ক্ৰাইব কৰি যাওক, ভাল লাগিব। তো আপোনালোকে মোক এনেকৈ যদি আগুৱাই নিয়াত আপোনাক সহায় কৰে, বহুত ভাল লাগিব। তো ভিডিঅ' দুটা মই এই ভিডিঅ' দুটা দেখাইছিলোঁ যে ভিডিঅ' দুটা কেনেকুৱা লাগিলে ক'ব, আৰু যদি এই নিয়মটো পালন হয় মোৰ বহুত ভাল লাগিব। তো আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।